স্বাগতম জনাইছোঁ আমাৰ চেনেলটিলৈ। আপুনি শুনি আছে হৃদয় স্পন্দন, এটি মিঠা প্ৰেম কাহিনী। আমাৰ সৈতে জড়িত হৈ থাকিবলৈ আমি আছোঁ ছ'চিয়েল মিডিয়াৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত। মোৰ মৰমৰ অনুৰাগীসকল, আপোনালোকৰ বাবে আমি আনিছোঁ ইনষ্টাগ্ৰাম আৰু ফেচবুকত সপোন প্ৰিয়া। লিংকসমূহ ডেছক্ৰিপশ্যনত গৈ বিচাৰিলেই পাব। সপোন প্ৰিয়াত আপোনালোকে ফেচবুকতেই হওক বা ইনষ্টাগ্ৰামত আপোনাৰ অনুভৱ আমাৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব। চেষ্টা কৰিম সেই পেজটোত আপোনালোকৰ মেছেজসমূহৰ ৰিপ্লাই কৰাত। হৃদয় স্পন্দনৰ দ্বিতীয় ভাগৰ তৃতীয় খণ্ডটিত আপোনালোকে শুনিলে বিয়াত হোমৰ গুৰিত পণ্ডিতে মতা মন্ত্ৰ, এসময়ত ধোঁৱা চাৰিওফালে ঘেৰি কইনা নোহোৱা হোৱা, চুপাৰী দিয়া ল'ৰাজন কোন, তাক পঠোৱা ব্যক্তিজন কোন। অনতিপলমে আপোনালোকৰ সন্মুখত ৰহস্যবোৰ ভেদ হ'ব। গতিকে তাৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আহিম আপোনালোকৰ ওচৰলৈ প্ৰত্যেক ৰবিবাৰে। আপুনি শুনি আছে হৃদয় স্পন্দনৰ দ্বিতীয় ভাগৰ চতুৰ্থ খণ্ড। আজি ৰবিবাৰে হৃদয় স্পন্দনৰ কাহিনীটো আপোনালোকৰ মাজলৈ লৈ আনিছোঁ মই RJ প্ৰিয়ংকাই। আহক তেনেহ'লে আমি একেলগে শুনো হৃদয় স্পন্দনৰ দ্বিতীয় ভাগৰ চতুৰ্থ খণ্ডটি। হঠাৎ গাড়ীৰ ব্ৰেক পৰাত বিভাৰ তন্দ্ৰা আহিল। তাই চিঞৰিব নোৱাৰাকৈ মুখত কাপোৰ আৰু লৰচৰ কৰিব নোৱাৰাকৈ হাত ভৰিত ৰছী বান্ধি থোৱা আছে। অন্ধকাৰ ৰাস্তা, গাড়ীখনে দ্ৰুতগতিত গৈ আছে। নিৰ্জনতাৰ সুযোগ লৈ কেৱল গৈ আছে। বিভাই মনে মনে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে। ইফালে বিয়া ঘৰত বিভাক নাপাই ঋষি, ককায়েক, দেউতাক, মাকৰ যেন সৰহখনি খহি পৰিছে। সকলোৱে যেন ৰহস্যৰ মাজত সোমাই পৰিছে। কিন্তু এই ৰহস্য কোনে আনিছে? হাবিল হ'বনে এই ৰহস্য? জীৱনটোত এনেকৈ কষ্টবোৰ দুখবোৰে আঁকোৱালি ল'ব বুলি ভবা নাছিল ঋষিয়ে। ঋষিৰ উশাহটো হৈছে বিভা আৰু বিভাৰ মনটো হৈছে ঋষি। ঋষি আৰু বিভা সদায় যোৱা বিভাৰ প্ৰিয় ঠাইডোখৰলৈ আজি ঋষিৰ যাবলৈ বৰ মন গৈ আছে। 12 ঘণ্টাই খবৰ হ'ল, এতিয়ালৈকে বিভাৰ কোনো খা খবৰ নাই। জ্বলন্ত চিগাৰেট এটালৈ ওপৰৰ আকাশখনলৈ চাই পঠিয়ালে। মানুহ, আকৌ সেইডাল মুখত লৈছা? মই বহুত বেয়া পাইছোঁ। ঘূৰি চাই দেখে ৰুমত তাইৰ মাতটো শুনি। নাই, কোনো নাই। মনৰ ভ্ৰমহে আছিল। কিনো মন গ'ল, গাড়ী চাবিপাত হাতত লৈ ঋষি ওলাই গ'ল। মুখেৰে ক'ব নোৱাৰাকৈ ওলাই গ'ল কথাখিনি। মৰম, গৈ আছোঁ মই। তোমাৰ একো ক্ষতি হ'ব নিদিওঁ, মই আছোঁ। গাড়ীত বহি আগফালে তাই বহা ছিটটোত তাৰ চেইনডাল আছে। তাই ঋষিয়ে গুৱাহাটীৰ পৰা আহি থাকোঁতে তাৰ অশান্ত মনক শান্ত কৰিবলৈ তাৰ চেইনডাল ছিটটোত থৈ গৈছিল। চেইনডাল লৈ ধবনতেই গাড়ীৰ গানটো বাজি উঠিল। जब कोई बात बिगड़ जाए, जब कोई मुश्किल पड़ जाए, तुम देना साथ मेरा ओ हमनवा। বিভাক তাইৰ প্ৰিয় ঠাইডোখৰলৈ অনা হ'ল, য'ত পাহাৰে ভৰপূৰ। তাতেই মুমি পৰি গৈছিল। তাইক কোনোবাই টানি টানি লৈ আনি পাহাৰৰ একেবাৰে দাঁতিত থিয় কৰাবলৈ আৰু 3 খোজ দিলেই তাই পাহাৰ তল গৈ পৰিবগৈ। কোনোবাই যেন তাইৰ চকুত বন্ধা কাপোৰখন খুলিবলৈ ইংগিত দিলে। খুলি দিয়াৰ লগে লগে বিভাৰ সন্মুখত সেই ব্যক্তিজনক দেখি মেলামুখ মেলাতেই থাকিল। নীৰৱেই তাৰ চকুলৈ ওলাই আহিল। তুমি? মই কি হ'ল, ভয় খালি? ইমান বিশ্বাস কৰিছিলোঁ আৰু আজি তুমিয়ে?
মই কি হা মই কি বিশ্বাস ভাঙিলোঁ ভাঙিলোঁ বিশ্বাস কিন্তু কিয় মইতো তোমাক নিজৰ মই তোক বহুত ভাল পাইছোঁ কিন্তু চালা মই সপোনতো ভবা নাছিলোঁ যে তোৰ কাৰণে মই মোৰ ভাল পোৱা হেৰুৱাম বুলি মানে ইয়াৰ পিছৰ শেষ খণ্ডলৈ অধীৰ আগ্ৰহেৰে বাট চাব বুলি আশা ৰাখিলোঁ আজিলৈ বিদায় পুনৰ আহিম দ্বিতীয় ভাগৰ শেষ খণ্ডটিৰ সৈতে হৃদয়ৰ স্পন্দন এটি মিঠা প্ৰেম কাহিনী